তো আজি আমি এনেকুৱা লাক্সাৰী হোম গাইজ গোলাঘাটত এনেকুৱা লাক্সাৰী হোম আছে বুলি আপুনি ভাবিব নোৱাৰিব যিটো ঘৰ এজন ডক্টৰে প্ৰাইভেটকৈ বনাইছে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা টুৰিষ্ট আহি ইয়াত থাকিব পাৰে অকল টুৰিষ্ট বুলিয়ে নহয় আপোনালোকৰ যদি এই ঘৰটোত থাকিব বিচাৰে থাকিব পাৰিব মই আজি এই গোটেই ঘৰটো এক্সপ্ল'ৰ কৰিম আৰু ভিতৰটো পূৰা লাষ্টলৈকে চাই থাকিব তপলৈ ভিডিঅ'টো আৰম্ভ কৰিব তিতি বিলাই নাই চাইবিলাক খাই অলপ গোটেই পন্দ দিলে তাৰ কাৰণে ভিডিঅ'টো চাওক কি আল্টিমেট ভিউ পৰে আমি এতিয়া গাওঁ ইয়াত বোলে জোতা খুলি সোমাব লাগিব সেইকাৰণে আমি জোতাযোৰ খুলি লওঁ এতিয়া এটা ঘৰ চাবনি ভাবিবই নোৱাৰিব ইমানেই গছৰ মাজত আছে চাওক কি ফিলিং ৱাও গাইছ এইখন গেট ইয়াৰ পৰা সোমাই যাম আমি এতিয়া তো গাইছ মই ভিতৰত সোমাই যিবোৰ দেখিলোঁ ন মোৰ মানে লাইফত আজিলৈকে এনেকুৱা এক্সপিৰিয়েঞ্চ ন মই প্ৰথমবাৰ পাইছোঁ তো গাইছ ইয়াত সোমাই অহাৰ লগে লগে আপোনালোকে বহুত ধৰণৰ বস্তু ইয়াত দেখিবলৈ পোৱা যাব মানে যিজন ডক্টৰ ইয়াত মানে এই ঘৰটো বনাইছে ন সেইজন ডক্টৰে য'ত যি পায় মানে চব ইয়াত চব মানে ঘৰত নাৰাখে ইয়াত আহি পেলাই ডেক'ৰেটৰ কাৰণে ধৰিছে ইয়াত লিখা আছে মেলুহা তো এই জেগাটো মেলুহা বুলি কোৱা হয় তো ইয়াত মই পূৰা আপোনালোকক এই জেগাটো কোন ডিষ্ট্ৰিক্ট ক'ত হয় মই পূৰা আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোক যদি আহিব বিচাৰে আহিব পাৰে ভিতৰতে আন্ধাৰ হয় ইমান মানে পোহৰটো নহয় তো সেইকাৰণে ইয়াত চাই লওক এইবোৰ ইয়াত বহি পেলাই পূৰা আৰাম কৰিব পাৰে আপোনালোক দিলত থাকিব যদি থাকিব বিচাৰে তেতিয়া আৰাম চাৰাম কৰি ইয়াত কৰিব পাৰে এনেই ইয়াত বহি যদি ফটো চটো মাৰিবলৈ ভাল হয় আৰু এইফালে ভিউটো পূৰা মজা কৰি থৈছে এইফালে ওপৰত আছে ওপৰটো মই আপোনালোকক গৈ দেখাম তো ইয়াৰ মোৰ আহি না মই মুখৰ মাত হেৰাই গৈছে এবাৰ চাওক ইফালে আপোনালোকে যদি আহিব বিচাৰে ন জেগাটো হ'ল মেলা মৰা বুলি কৈ ঠিক আছে আপোনালোক আহোঁ বুলি আহিব পাৰে ইয়াত মজা বি হয় আৰু ইয়াত আহিবৰ কাৰণে বেছি টিকেট নালাগে 20 টকা টিকেট হয় কিন্তু থাকিব বিচাৰিলে আপোনালোকে 10,000 টকা দিব লাগিব এৰাতিৰ কাৰণে তো মানে 10,000 টকা দিলেও না আপোনালোকৰ দিয়া যেন নালাগে কাৰণ ইমানেই এটা মজা জেগা যিহেতু বনোৱা হৈছে ন চাৰিওফালে পূৰা গছ আৰু এইফালে ইমান এইফালে বাহিৰ পেলাই চাবলগীয়া একো নাই যদি আপোনালোকে ইয়াত আহি মাংস চাংস খাব বিচাৰে ইয়াৰ পৰা আগত যাব লাগিব এই চাইডে যাব লাগিব কিন্তু ইয়াত এনেই চাহ তাহ মেগী চেগি কিবা বনাওঁ বুলি এই তলৰ চাইডে এইটোত বনাওঁ ওপৰৰ পৰা দেখা ঘৰটো এইটোৱে হয় ইয়াত চব অল এভৰিথিং গাইজ চকাৰ আছে তো ইয়াত মানে আপোনালোকে নিজে বনাবলৈ বনাব পাৰে আৰু ইয়াত যিবোৰ কৰ্মচাৰী আছে সেইবোৰকো আপোনালোকে বনাই দিব যদি আপোনালোকে বিচাৰে তো ইয়াত বহি আপোনালোকে পূৰা ৰাতিপুৱা সময়ত এইবোৰ কিবা কিবি মানে মনৰ কথা পাতিব পাৰে আৰু এইবোৰ ৰুবিছ কিউব কিবা কিবি থৈ দিছে পূৰা খেলিব পাৰে আপোনালোকে তো ইয়াত অল এভৰিথিং মানে এজন মানুহৰ থাকিবৰ কাৰণে যি লাগে চব বস্তু ইয়াত পোৱা যায় তো এইটো এটা টেণ্ট হ'ব লাগিব টেণ্টত থকা মজা ল'ব বিচাৰিলে ইয়াত ল'ব পাৰিব আপোনালোকে কেনেকৈ খুলিব পাৰিব খুলিবই নোৱাৰিলে দেখোন ইয়াততো বহুত ধৰণৰ বস্তু আছে কিন্তু মই এইটো বস্তু ইয়াত দেখা পাম বুলি ভবা নাছিলোঁ তো এইটো হ'ল গাছ কুঁহিয়াৰ পৰা যে ৰস মানে সেইটো মেচিন হয় তো আপোনালোকে ৰস চক খাবলৈ খাব পাৰিব ইয়াত এইবোৰ কইন্স এইবোৰ এখন ধাৰিত এইবোৰ চব আগৰ দিনৰ কইন্স লগাই থোৱা আছে মানে বহুত পুৰণি কইন্স পায় মানে আগৰ দিনৰ পৰা এতিয়া এটকালৈকে ইয়াত কইন্স পোৱা যায় এইবোৰ বস্তুবোৰ ক'ৰ পৰা অহা মানে ডক্টৰ দূৰণি জেগা যায়তো কিনি লৈ আহে মেগী চেগি যিবোৰ খায় ইয়াত নিজে বনাব পাৰে মানে ওপৰত যোৱাৰ আগতে এবাৰ ইয়াত চাওক এইটো নাঙল চাউল বনাইছে মানে যিমান যি পাৰে চব লৈ আহে আৰু এজন ডক্টৰৰ মানে ইয়াত যিজন মেইন মানুহজন ডক্টৰ হয় তো য'ত বাহিৰৰ ঘূৰিব যায় ন তেতিয়া চব ইয়াত লৈ আহে তলতকৈ ওপৰত আৰু বেছি বস্তু চাবলগীয়া বস্তু আছে তো এইফালে আইনা চাইনা কিবা কি দৰকাৰ আছে ইয়াত আপোনালোকে শুই বহি থাকিব পাৰে এইখন হ'ল জোলনা বুলি কোৱা হয় এইবোৰ আগৰ দিনৰ কিছুমান ফটো ইয়াত থোৱা হৈছে তো বহুত আগৰ দিনৰ হয় এইবোৰ চব যি আছে চব এইবোৰ আগৰ দিনৰ বস্তু কিছুমান আছে আৰু এতিয়া নতুন যুগৰো কিছুমান বস্তু আছে এইবোৰ ফটো চটো ওলমাই থোৱা আছে এইবোৰ মানে ইয়াত বেলেগ এটা বস্তু ইয়াত ফিল পোৱা যায় গাইজ বেলেগ আপুনি নিজৰ ঘৰত থাকিব এইটো ফিল নাপাব যিটো ইয়াত পোৱা যায় কিবা কিবি লিখা আছে ইয়াত তো এই চাইডে চব কি মজা উপস্থাতে আৰু দেখাই সকল আৰু আপোনালোকে আহিলে পূৰা দেখিব ইয়াত মই গোটেই দেখুওৱা নাই আৰু দেখালোঁ এই চাইডে আৰু এই চাইডে এটা পূৰা মজা কিবা কিবি আছে ইয়াত আপোনালোকক মই দেখাই আছোঁ প্ৰথমে তো এইবোৰ টেপ ইয়াত পানী চানী দিব পাৰি নেকি এইবোৰ পানী চানী খাব পৰা টেপ হয় এইটো আৰু ইয়াত এইবোৰ চাওক না কি মজা আছে এবাৰ চাই লওক ভিউটো
এইফালে ওপৰতো মই দেখালোৱে আৰু এই চাইডে এইবোৰ জিম চিম কৰিব পৰা মানে চব আৰু আপোনাৰ দিনটো কিবা কিবি বৰিং হ'লে এইবোৰ চব কৰিব পাৰিব মানে ইমানে চব ফেচিলিটি আছে ইয়াত এবং যদি ভিতৰত বহি ব'ৰ হয় তো ইয়াতো সেই বহিব পাৰে ফেচিলিটি দিয়া হৈছে কাৰণ যদি আপোনালোকে ইয়াত থাকে ন কাৰণ 10-20 হাজাৰ টকা লাগে মানে 1-2 ৰাতি থাকিলে তো সেইকাৰণে বহুত ফেচিলিটি দিয়া হৈছে যি বিচাৰে আপোনালোকে ইয়াত খেলো বুলিলে কি খেল খেলিবও পাৰিব আপোনালোকে মানে ফেচিলিটি একো মানে কোনো অভাৱ নাপাব আপোনালোকে তো গাইজ আজিকালি ভিডিঅ'টো ইমানেই তো গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক চেণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিকালি বাই বাই